নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি ক্লাছ 10ৰ বিদ্যুৎ চেপ্টাৰটোৰ অন্তিম অংশটো ভিডিঅ'ত সানিবস্ত কৰিব লৈছোঁ আৰু সকলোকে মোৰ আজি ক্লাছটোলৈ স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅ'সমূহত লেচনটোৰ আধানৰ পৰা আৰম্ভ কৰি বিদ্যুৎ, বিভৱ, ৰোধ, পৰিৱৰ্তনশীল ৰোধ, তাৰপিছত ৰোধকতা নিৰ্ভৰ কৰা কাৰকসমূহ, লগতে আমি ৰোধৰ ৰিলেটেড আমি বহুখিনি গণিতিক সমস্যা সমাধান ইতিমধ্যে কৰিলোঁ, বিভৱ নিৰ্ণয় কৰিলোঁ আৰু প্ৰত্যেকৰে এককসমূহৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, আজি আমি তোমালোকক ডিছকাছ কৰিম খুব এটা গুৰুত্বপূৰ্ণ বিষয়, ৰোধৰ সংযোগ। ইতিমধ্যে তোমালোকে বৰ্ডখন দেখিছা যে ৰোধৰ সংযোগ মই লিখিছোঁ। অলপ শ্ৰেণীবদ্ধ সজ্জা মই দেখাইছোঁ। ৰোধৰ সংযোগত দেখি তোমালোকে দুটা পাৰ্ট দেখিছা, কানেকশ্যনৰ ৰেজিষ্টেঞ্চ শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে। যে ৰোধৰ সংযোগ এটা বৰ্তনী দুই ধৰণে কৰিব পাৰি, এটা শ্ৰেণীবদ্ধভাৱে আৰু এটা সমান্তৰালভাৱে। এতিয়া শ্ৰেণীবদ্ধ আৰু সমান্তৰাল কি মই খুব সোনকালে তোমালোকক এই বিষয়ে বুজাম আৰু আৰম্ভ কৰিব লৈছোঁ শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে। এতিয়া তোমালোকে দেখিছা শ্ৰেণীবদ্ধ সজ্জা। মই প্ৰত্যেকটো ভাগৰে কাম কি আৰু কিয় সংযোগ কৰা হয় সেই বিষয়ে সবিশেষ তোমালোকৰ আলোচনা কৰিম। এতিয়া ৰোধ এটা আমি জানো ৰোধৰ কাম কি, ৰোধ এটা সংযোগ কিয় কৰা হয়? ৰোধ সংযোগ কৰা হয় বৰ্তনী এটাত কি হয়, প্ৰবাহৰ মান হ্ৰাস কৰিবৰ কাৰণে, টু ৰিডিউচ দ্য ভ্যালু অফ কাৰেণ্ট ইন এ চাৰ্কিট। ধৰি লওক আমি সকলো সময়তে আমাক সমপৰিমাণে প্ৰবাহৰ প্ৰয়োজন নাথাকে, কেতিয়াবা আমাক বেছি প্ৰবাহৰ প্ৰয়োজন হয়, কেতিয়াবা আমাক কম প্ৰবাহৰ প্ৰয়োজন হয়। যেতিয়া আমাক কম প্ৰবাহৰ প্ৰয়োজন হয় তেতিয়া আমি পৰিৱৰ্তনশীল ৰোধ লগাই সেই প্ৰবাহৰ মানটো কমাব পাৰোঁ, ৰোধৰ মান বঢ়াই, আৰু কেতিয়াবা ৰোধৰ মান কমাই আমি প্ৰবাহৰ মানো বৃদ্ধি কৰোঁ। তো বৰ্তনী এটা ৰোধৰ প্ৰয়োগ যথেষ্ট, আৰু ৰোধ অবিহনে আমি কোনো এটা বৰ্তনী সম্ভৱ হ'ব নোৱাৰে। ঠিক আছে, তো আমি আহিছোঁ শ্ৰেণীবদ্ধ সজ্জাত। তোমালোকে দেখিছা মই এটা বৰ্তনী চিত্ৰ আঁকি লৈছোঁ। বৰ্তনী চিত্ৰটো খুব ধুনীয়া সাধাৰণ চিত্ৰ এটা মই আঁকিছোঁ। এইটো তোমাৰ বেটাৰী, যিয়ে তোমাৰ কি কৰিব, বিভৱ পাৰ্থক্যৰ সৃষ্টি কৰিব, বিভৱেতৰ সৃষ্টি কৰিব, যাৰ ফলত প্ৰবাহ বঢ়িব। ইয়াত দেখিছা তোমালোকে, যেতিয়া তোমালোকে ইয়াত মই বিভৱ সৃষ্টি কৰালৈকে প্ৰবাহ আই চালিত হ'ব। আৰু শ্ৰেণীবদ্ধ সজ্জাত কি হৈছে, এইটো এটা দেখিছা ৰোধ R2, R3, মই তিনিটা ৰোধ একেলগে সান্নিৱিষ্ট কৰিছোঁ। একেটা কানেকশ্যনতে মই এটাৰ পিছত এটা ৰোধৰ লগত ইটো ৰোধ সংযোগ কৰিছোঁ, ইটো ৰোধৰ লগত ইটো ৰোধ সংযোগ কৰিছোঁ। এতিয়া যেতিয়া মই বিভৱ বেগ চালিত হ'ব, বিভৱ বেগ সৃষ্টি হোৱাৰ লগে লগে বেটেৰী ছুইচ অন কৰাৰ লগে লগে লোৱাৰ লগে লগে প্ৰবাহ চালিত হ'ব। চালিত হোৱাৰ লগে লগে প্ৰবাহটো ইয়াৰ এইটো ৰোধৰ মাজে যাব, এইটো পাৰ হৈ এইটোৰ পাৰ হৈ এইটো ক্ৰমান্বয়ে শ্ৰেণীবদ্ধভাৱে ৰোধটোৰ মাজে মাজে প্ৰবাহটো চালিত হ'ব। এই ক্ষেত্ৰত কি হ'ব, প্ৰবাহৰ মানৰ পৰিৱৰ্তন নহয়, একেটা প্ৰবাহে বৰ্তনীটোৰ মাজেৰে সঞ্চালিত হ'ব। ঠিক একেদৰে কিন্তু প্ৰবাহৰ মান এটা ৰোধৰ মাজে যোৱাৰ লগে লগে কিন্তু ইয়াত থকা বিভৱৰ মানসমূহ কি হ'ব, সলনি হ'ব। কেনেধৰণে সলনি হ'ব আমি চাওঁচোন। ইতিমধ্যে তোমালোকে বুজি পাইছা যে শ্ৰেণীবদ্ধ সজ্জাত কি কৰিছোঁ, আমি বিভৱসমূহ ৰোধসমূহ আমি এটাৰ পিছত এটাৰ মূৰত এটা কি কৰিছোঁ, সংযোগ কৰিছোঁ। আমি তিনিটা বা তাতোতকৈ অগণন ৰোধ আমি বৰ্তনীটোত আমাৰ প্ৰয়োজন সাপেক্ষে আমি সান্নিৱিষ্ট কৰিব পাৰোঁ। ইয়াত চিত্ৰ তোমালোকে দেখিলা R1, R2, R3 তিনিটা ৰোধ একেলগে সান্নিৱিষ্ট কৰা হৈছে আৰু ইহঁতৰ মাজৰ বিভৱ বেগ V। এতিয়া R1 ৰোধৰ বাবে বিভৱ বেগ V1, R1 ৰোধৰ বাবে বিভৱ বেগ কি গ'ল মই V1 আৰু চালিত প্ৰবাহৰ মান I। ঠিক তেনেকৈ R2 ৰোধৰ বাবে বিভৱ বেগ V2 আৰু R3 ৰোধৰ বাবে বিভৱ বেগ কি V3। ঠিক আছে, তিনিটা ৰোধৰ কাৰণে প্ৰবাহ মান যেতিয়া এটা ৰোধৰ মাজে পাৰ হৈ গৈছে, তোৰ বিভৱৰ মান পৰিৱৰ্তন হৈছে। আৰু ইয়াত সমতুল্য এটা ৰোধ আছে, সমতুল্য ৰোধৰ মান মই ধৰিলোঁ VS। আৰু সমতুল্য যিটো বিভৱ ভেদৰ মান প্ৰত্যেকটো বিভৱ ভেদৰ মানৰ তুলনাতকৈ কি বেছি হয়। এতিয়া মই যদি চাওঁ VS কি হ'ব, শ্ৰেণীবদ্ধ সজ্জাত V1, V2, V3 প্লাছ ডট 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 প্ৰবাহৰ মান কি বিভৱ পাৰ্থক্য বিভৱে আমি এনেকৈ যোগ কৰি যাব পাৰোঁ। আৰু তোমালোকে ইতিমধ্যে ওমৰ সূত্ৰ পাইছিলা। ওমৰ সূত্ৰত কি পাইছিলোঁ যে আমি V = IR, আৰু ইয়াত R যেনেকৈ VS হৈছে সমতুল্য ৰোধ আৰু R হৈছে কি সমতুল্য বিভৱ ভেদ আছিলে VS, আৰু R হৈছে সমতুল্য ৰোধ। ঠিক আছে, আৰু মই তোমালোকক ইতিমধ্যে কৰিছোঁৱেই যে বৰ্তনীটোত প্ৰবাহৰ মানৰ সলনি হোৱা নাই, প্ৰবাহৰ মান কি থাকিব, I থাকিব। মই বৰ্তনী চিত্ৰটো মোহাৰি দিছোঁ যে প্ৰবাহৰ মান কি থাকিব, আমাৰ I। এতিয়া মই যদি ওমৰ সূত্ৰটো কি পাইছোঁ, V = IR। ঠিক
আছে তেনেহ'লে মই এইটোৰ কাৰণে মই কি পাম আই আৰ ইয়াৰ কাৰণে কি হ'ব প্ৰবাহৰ মান কি থাকিব আই আৰ 1 অমৰ সূত্ৰ মই প্ৰয়োগ কৰিছোঁ আৰু v2 কাৰণে আই আৰ 2 আৰু v3 কাৰণে আই আৰ 3 আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছোঁ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছোঁ কাৰণে কি হৈছে ইয়াত বিভৱ ভেদৰ মান বেলেগ ৰোধৰ মান বেলেগ হ'বই কিন্তু প্ৰবাহৰ মান কি থাকিব একে থাকিব যদি মই কাটি দিওঁ r = r1 plus r2 plus r3 এইটো হৈছে আমাৰ শ্ৰেণীবদ্ধ সংযোগৰ ফৰ্মুলা আমি ইয়াত অগণন ৰোধ আমি কি কৰিব পাৰোঁ সন্নিবিষ্ট কৰিব পাৰোঁ উক্ত বৰ্তনী চিত্ৰটো মই আশা কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলে পাঠটো পঢ়াৰ লগতে মোৰ এই ভিডিঅ'টো চালে খুব সহজে শ্ৰেণীবদ্ধ সজ্জা কেনেদৰে সংযোগ কৰা হয় তাৰ বিষয়ে বুজিব পাৰিব মই একেবাৰে খুব জটিল নোহোৱাকৈ খুব সহজভাৱে বুজাইছোঁ যাতে আৰু শ্ৰেণীবদ্ধ সজ্জাত কি হৈছে এটা ৰোধৰ মূৰত ইটো ৰোধৰ মূৰত সিটো ৰোধ কি কৰা হয় ক্ৰমান্বয়ে সংযোগ কৰি যোৱা হয় আৰু প্ৰবাহৰ মানটো একে থাকিব কিন্তু বিভৱ ভেদৰ মান কি হ'ব পৰিৱৰ্তন হ'ব ঠিক আছে এবাৰ আহোঁ তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীটো তোমালোকক মই খুব পটাপট কিছু যদি মই বেছি সময় তোমালোকৰ নলওঁ মই এটা বৰ্তনী এটা মই চাবি এটা দি দিছোঁ ঠিক আছে এইটো বেটাৰী ছুইচ ইয়াত কি হৈছে ইয়াত প্ৰবাহৰ মানটো তিনিটা ভাগত ভাগ হৈ গৈছে তোমালোকে দেখিছা এটা প্ৰবাহটো ইয়াত তিনি ভাগত ভাগ কৰি গৈছে এতিয়া কি হৈছে যদি শ্ৰেণীবদ্ধ সজ্জাত আমি কি হৈছে সিৰিয়ালি এটা প্ৰবাহে গৈছিলে কিন্তু ইয়াত তোমালোকে যেতিয়া মই বৰ্তনীটো অন কৰিছোঁ অন কৰাৰ লগে লগে কি হৈছে মই সুইচ দিছোঁ সুইচ দিয়াৰ লগে লগে এটা প্ৰবাহৰ মান তিনি ভাগত বিভক্ত হৈছে ধৰক r1 ৰ কাৰণে এটা বেলেগ প্ৰবাহ গৈছে r2 ৰ কাৰণে এটা বেলেগ প্ৰবাহ গৈছে r3 ৰ কাৰণে কি হৈছে বেলেগ গৈছে আৰু প্ৰবাহখিনি কি হৈছে প্ৰবাহখিনি ডিভাইড হৈ গৈছে ফ্লাকচুৱেট হৈ গৈছে কিন্তু প্ৰবাহ যেহেতু ভাগ হৈ গৈছে কিন্তু বৰ্তনীটো প্ৰত্যেকটো ৰোধৰ কি হৈছে ইয়াত বিভৱৰ মান একে সমতুল্য বিভৱৰ মান একে ইয়াৰ পৰিৱৰ্তন হৈছে কিহৰ মানৰ পৰিৱৰ্তন হৈছে ৰোধৰ মানে পৰিৱৰ্তন হৈছে আৰু প্ৰবাহৰ মান পৰিৱৰ্তন হৈছে আৰু ইয়াৰ সমতুল্য প্ৰবাহৰ মান শ্ৰেণীবদ্ধ সজ্জাত কি হয় I = I1 I2 I3 আমি কি কৰি বৰ্তনী চিত্ৰ আঁকিলো এটা বৰ্তনী তিনিটা ৰোধ সংযোগ কৰিছোঁ কি কৰিছোঁ এটাৰ লগত এটা আমি ক্ৰমান্বয়ে তলতলে সন্নিবিষ্ট কৰিছোঁ আৰু ইয়াত প্ৰবাহৰ মানটো আমি কি কৰিছোঁ পৃথক কৰিছোঁ এটা প্ৰবাহে তিনি ভাগত বা আমি চাৰিটা লগত চাৰি ভাগত পাঁচটা লগালে পাঁচ ভাগত বিভক্ত হৈ গৈছে আৰু সমতুল্য প্ৰবাহৰ মান কি হৈছে I = I1 + I2 + I3 আৰু তোমালোকে জানাই যে ইয়াত মই তোমালোকক কৈছোঁ ইয়াত বিভৱ পাৰ্থক্যৰ মান সলনি নহয় ইয়াত বেটাৰীয়ে যিটো বিভৱ পাৰ্থক্যৰ মান সৃষ্টি কৰিব একটা বিভৱ পাৰ্থক্যই তিনিটা ৰোধতে একে থাকিব এটাকে অৱহত মতে আমি কৈছোঁ v = IR আৰু I = কি হ'ব v/r এটা তোমালোকে যদি চোৱা v/r v/r1 v/r2 আৰু v/r3 এইটো সমতুল্য ৰোধ যদি v/r v2 মই কমন লৈ লওঁ 1/r1 1/r2 আৰু 1/r3 এতিয়া v যদি কেনসেল গুচি যায় 1/r = 1/r1 1/r2 আৰু কি থাকিলে 1/r3 এতিয়া এই যে মই তোমালোকক ক'লো যে শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ মান আমি কেনেকৈ উলিয়ালো যে 1/r1 = 1/r2 + 1/r3 + 1/r2 + 1/r3 এতিয়া তোমালোকে দেখা পালা যে আমি শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা পাৰ্থক্যটো কি শ্ৰেণীবদ্ধ সজ্জাত আমি কি কৰিলো এটা ৰোধৰ মূৰে মূৰে এটা ৰোধ লগালো আৰু এই ক্ষেত্ৰত কি হয় প্ৰবাহৰ মান একে থাকে কিন্তু বিভৱ পাৰ্থক্যৰ মান সলনি হয় কিন্তু শ্ৰেণীবদ্ধ সজ্জাত আমি কি পালো যে তিনিটা বা চাৰিটা আমি যিমানে ৰোধ সংযোগ নকৰো এটাৰ তলত এটা প্ৰবাহৰ মানটো পৰিৱৰ্তন হ'ব কিন্তু সমতুল্য যিটো বিভৱ পাৰ্থক্যৰ মান সদায় একে থাকে এতিয়া প্ৰশ্ন হয় যে শ্ৰেণীবদ্ধ সজ্জা আৰু আমাৰ সমান্তৰাল সজ্জাত পাৰ্থক্য কি আমি কিয় দুই ধৰণৰ সংযোগ লগাব এটা কথাটো হ'ল কি শ্ৰেণীবদ্ধ সজ্জা তোমালোকে মন কৰিলা যে এটাৰ পিছত এটা ৰোধ সংযোগ কৰা হৈছে r1 সাপোজ r2 সাপোজ r3 এই ক্ষেত্ৰত কি হয় কিন্তু ইয়াৰ আকৌ সমান্তৰালকৈ এটাৰ তলত এটা সংযোগ কৰা হয় নম্বৰ 1 নাম্বাৰ 2 কি হয় যদি শ্ৰেণীবদ্ধ সজ্জাত এই ৰোধটো যদি কেনেবাকৈ বেয়া হয় এই ৰোধটো বেয়া হোৱাৰ লগে লগে এই পৰ্চনটোত কি হয় প্ৰবাহৰ মান প্ৰবাহিত নহয় প্ৰবাহ I মান চালিত নহয় ইয়াতে কি হ'ব বৰ্তনীটো বেয়া হৈ যোৱাৰ লগে লগে আমি এই পৰ্চনটো কাম নোহোৱা হ'ব আৰু পুনৰ ইডোখৰ আকৌ কি কৰিব লাগিব এইটো সলনি কৰিলেহে প্ৰবাহৰ মান চলি দিব কাৰণ এইটো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা আছে তাত কিন্তু ইন কেছ এনেকুৱা বৰ্তনী কি হয় যদি এইফালে এই টাৰ্মিনেলটো বেয়া হোৱাৰ লগে লগে প্ৰবাহ যদি সলনি নাযায় প্ৰবাহ যদি এইফালে পাৰ হৈ নাযায় কিন্তু তেনেস্থলত কি হ'ব এই দুটা বৰ্তনী কিন্তু কাম কৰি থাকিব এই দুটা
ৰোধৰ মাজে কি হয় প্ৰবাহ যাব এই ক্ষেত্ৰত কি হয় আমাৰ শ্ৰেণীবদ্ধ সজ্জাতকে সমান্তৰাল সজ্জাৰ কি হয় সমান্তৰাল সজ্জাৰ সুবিধা আমি বেছি পাওঁ তো এইটোৱে হৈছে সমান্তৰাল সজ্জাৰ এডভান্টেজ শ্ৰেণীবদ্ধ সজ্জাতকে বুজি পাইছা আৰু সমান্তৰাল সজ্জাই শ্ৰেণীবদ্ধ সজ্জাতকে বেছি সময়লৈকে এটা বেটাৰী এটা যদি আমি শ্ৰেণীবদ্ধ ৰোধতকে শ্ৰেণীবদ্ধ সজ্জাৰ ৰোধতকে যদি সমান্তৰাল সজ্জাৰ ৰোধ লগাওঁ তেতিয়াহ'লে ই বেছি দেৰিলৈকে কাম কৰিব এই ক্ষেত্ৰত তোমালোকে চাবা এইখিনি কিছুমান সুবিধা আছে কিছুমান অসুবিধা আছে এই বিষয়ে আমি পুংখানুক্ৰমে আমাৰ ওপৰৰ ক্লাছসমূহত আলোচনা কৰিম ঠিক আছে ইয়াৰ লগে লগে আমি ৰোধৰ সংযোগখিনি শিকিলো ইতিমধ্যে তোমালোকে আশা ৰাখিছো তোমালোকে বুজি পাবা আচ্ছা তোমালোকে এইটো ঘৰত মোবাইল চাৰ্জ দিয়া মোবাইল চাৰ্জ সবেই দিছা মোবাইল চাৰ্জ যদি দিয়ে তোমালোকে যদি কেতিয়াবা চোৱা নাই যদি নাই চোৱা তেতিয়াহ'লে আজি চাবা চোৱা দেখি দেখিবা তোমালোকে মোবাইল চাৰ্জটো অলপ সময় গৰম হৈ যায় ঠিক আছে টিভি যদি চাই থাকা টিভিটো যদি তোমালোকে অলপ সময় অফ কৰি থোৱা টিভিটো পিছফালে চুই চোৱা গৰম হৈ যায় তো কিয় গৰম হয় গৰম হোৱাৰ কাৰণ যে যেতিয়া বৰ্তনী এটাত বহু সময়ৰ বাবে বা এটা নিৰ্দিষ্ট সময়ৰ বাবে প্ৰবাহ চালিত হৈ থাকে তাত থকা ৰোধসমূহৰ বাবে বৰ্তনীটো কি হয় গৰম হ'বলৈ ধৰে উত্তাপ হ'বলৈ ধৰে যিটো আধানৰ সঞ্চালনৰ ফলত কি হয় মুক্ত ইলেক্ট্ৰনবোৰ এটা নিৰ্দিষ্ট দিশত গতি কৰি থাকে তাৰ ফলত তাত থকা ৰোধসমূহৰ কি হয় ৰোধসমূহৰ মান বৃদ্ধি হ'বলৈ ধৰে বা ৰোধসমূহৰ গৰম হ'বলৈ ধৰে তাৰ ৰেজিষ্টাৰ্ছখিনি গৰম হ'বলৈ ধৰে এইটোৱে কি হৈছে যে পদাৰ্থৰ তাপীয় ক্ৰিয়া যে আমি তাপ প্ৰয়োগ কৰাৰ লগে লগে কোনো এটা পদাৰ্থৰ মাজেৰে যদি বিদ্যুৎ সঞ্চালিত হয় তেনেহ'লে কি হয় সেই পৰিবাহীটো গৰম হ'বলৈ আৰম্ভ কৰে এই ক্ষেত্ৰত আমাৰ জুল নামৰ বৈজ্ঞানিকজনে কিছু ধৰণৰ চিন্তা চৰ্চা কৰিছিল তেখেতে কিছুমান ফৰ্মুলা উলিয়াইছিল তেওঁ কৈছিল যে এই তাপ যিটো তেওঁ তাপৰ কথা কৈছিল যে তাপ এইচ বুলি কয় তাপকটো হিট এইচ বুলি কৈছিল যে যেতিয়া পৰিবাহীদাৰৰ মাজে প্ৰবাহ সঞ্চালিত হয় সেই প্ৰবাহ সঞ্চালিত যিটো তাপীয় ক্ৰিয়া সেই তাপৰ মান কাৰ সৈতে সমানুপাতিক পৰিবাহীটোৰ দুই মূৰৰ বিভৱ ভেক্টৰৰ সৈতে সমানুপাতিক সঞ্চালিত প্ৰবাহৰ সৈতে সমানুপাতিক যিমান প্ৰবাহ চালিত হয় সেই প্ৰবাহৰ সৈতে সমানুপাতিক আৰু তাৰ লগতে সমানুপাতিক হয় সময়ৰ সৈতে কিমান সময়ৰ বাবে চালিত হৈছে যিমান সময়ৰ বাবে প্ৰবাহ চালিত হ'ব সিমানেই তাপ বৃদ্ধি হ'ব যিমান সময়ৰ কাৰণে যিমানে বিভৱ পাৰ্থক্য বাঢ়িব সিমানে তাপৰ মান বাঢ়িব যিমানে প্ৰবাহৰ মান বাঢ়িব সিমানে তাপৰ মান বাঢ়িব তো এই ক্ষেত্ৰত সমাধান হৈছে H = K VIT য'ত কি এটা ধ্ৰুৱক য'ত কি এটা ধ্ৰুৱক K মান তেখেতে যদি 1 হিচাপে ধৰে তেতিয়াহ'লে H = কি হয় VIT এইটো হৈছে আমাৰ জুলৰ তাপীয় ক্ৰিয়া বা আমি ইয়াক বিভিন্ন ধৰণে লিখিব পাৰোঁ মই অলপ ডাঙৰকৈ লিখিছোঁ ওপৰত ধৰা পৰাকৈ H = VIT এতিয়া এই সমীকৰণটো 3-4টা ৰূপ আছে সাপোজ v মানে IR * I * T I²R T আমি এইটো প্ৰবাহৰ আৰু ৰোধৰ লগত সান্নিৱিষ্ট কৰি আমি এনেদৰে লিখিব পাৰোঁ ঠিক আছে বা নহলে H = VIT এইটো যদি মই লিখিব পাৰোঁ v আৰু এইটো v/r কমৰ সূত্ৰ যদি প্ৰয়োগ কৰোঁ t সলনি আমি বহাব পাৰোঁ v/r * T মানে v²r T আমি এই সমীকৰণটো এনেদৰে লিখিব পাৰোঁ এইটো হৈছে জুলৰ তাপীয় ক্ৰিয়াৰ সমীকৰণ যে যেতিয়া কোনো বৰ্তনীৰ মাজেৰে যদি কিছু সময়ৰ বাবে তাপ সঞ্চালিত হৈ থাকে কিছু সময়ৰ বাবে যদি প্ৰবাহ সঞ্চালিত হয় তেতিয়াহ'লে বৰ্তনীটো গৰম হ'বলৈ আৰম্ভ কৰে আৰু এই সমীকৰণটো নিৰ্ণয় কৰিছিল জুলে ঠিক আছে ইয়াৰ পিছতে এই সমীকৰণটো সংগতি লৈ আমাৰ এটা পদাৰ্থৰ বস্তু এটা নিৰ্ণয় কৰিছিলে নিৰ্ণয় কৰা কথাটো হ'ল কি ক্ষমতা বৈদ্যুতিক ক্ষমতা যে এটা বৈদ্যুতিক ক্ষমতাই নিৰ্দিষ্ট সময়ত কিমানটো প্ৰবাহ সঞ্চালিত কৰিবলৈ সক্ষম হয় তাকে কি বুলি কোৱা হয় বৈদ্যুতিক ক্ষমতা বুলি কোৱা হয় বৰ্তনী এটাৰ বৈদ্যুতিক ক্ষমতা তেওঁ এই ক্ষেত্ৰত কৰিছিলে কি কিয়ক আৰু এই ক্ষমতাৰ মানটো নিৰ্ণয় কৰিছিলে P = W/T বৈদ্যুতিক ক্ষমতা নিৰ্ণয় কৰাৰ ফলত P = W/T নন লিখিবা W/T W/T is nothing other than P = VIT/T W মানে একেই যেটো হিটিং ইফেক্ট জুলিয়ৰ হিটিং ইফেক্টৰ যেটো ফৰ্মুলা আছে H = VIT এটো হ'ব VIT/T বা T কেনসেল গলে P = VI যে কোনোটা বৰ্তনীৰ ক্ষমতাৰ মান হৈছে বৰ্তনীটোৰ দুই মূৰৰ বিভৱ ভেদ আৰু বা বিভৱ পাৰ্থক্য লগত বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মানক পূৰণ কৰে ইয়াকে কোৱা হয় কি বৰ্তনীটোৰ ক্ষমতা পাৱাৰ অফ দা সাৰ্কিট যে এটা বৰ্তনী নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বৰ্তনীটোৱে কিমান সংখ্যক বিভৱ পাৰ্থক্য কিমান সংখ্যক প্ৰবাহ সঞ্চালিত কৰিবলৈ সক্ষম হৈছে তাকে কি বুলি কোৱা হয় বৰ্তনীটোৰ ক্ষমতা বুলি কোৱা হয় আৰু এই ক্ষেত্ৰত ফৰ্মুলা হৈছে P = V * I
আৰু SI এককটো তাৰ একো নহয় SI এককটো কি হ'ব SI এককটো আমি জানো ওয়াট পাৱাৰৰ একক ওয়াট কিলোৱাট হৰ্চ পাৱাৰ এইখিনি বিষয়ে তোমালোকে জানা এইখিনি কথাই মই তোমালোকৰ থুলমূলকৈ আজি আলোচনা কৰিলো আজি আমাৰ ভিডিঅ'টোত আলোচনা কৰাৰ বিষয়সমূহ কি হ'ল বুলি ক'লো এতিয়া আমি আলোচনা কৰিলো আজি কেনেধৰণে আমি ৰোধ সংযোগ কৰিব পাৰোঁ শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা শ্ৰেণীবদ্ধ সজ্জাত এটা মূৰৰ লগত ইটো মূৰ সান্নিবিষ্ট কৰি আমি সজ্জাটো স্থাপন কৰিব পাৰোঁ ঠিক তেনেকৈ যিটো আমাৰ সমান্তৰাল সজ্জা আছিলে আমি এটাৰ ওপৰত এটা আমি সজ্জিত কৰি ৰোধ লগত সংযোজিত কৰি আমি বৰ্তনীটো সংযোগ কৰিব পাৰোঁ সমান্তৰাল সজ্জা তাৰপিছত আমি শিকিলোঁ যে জুলৰ তাপীয় ক্ৰিয়া বা হিটিং ইফেক্ট অফ জুল মানেনো কি কেনেদৰে আমি নিৰ্ণয় কৰিব পাৰোঁ কাৰ লগত কেনেকৈ তাত বৰ্তনীটা গৰম হওঁতে সেই বৰ্তনীটোৰ গৰম হোৱাৰ মান কাৰ লগত সমানুপাতিক হয় তাৰ লগতে ক্ষমতাৰ বিষয়ে আমি শিকিলোঁ ক্ষমতাৰ নিউমেৰিকেলছ কিছুমান আছে তোমালোকৰ পাঠ্যপুথি বৰ সুন্দৰকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি নোৱাৰা এই বিষয়ে মোক সুধিবা ইয়াকে কৈ আজি মোৰ যিটো ইলেক্ট্ৰিচিটি পাৰ্টৰ অন্তিমটো ভিডিঅ' আছে ভিডিঅ' মই চেপ্টাৰটো আজি শেষ কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত তোমালোকক মই যিটো কেমিকেল ইকুৱেশ্যন চেপ্টাৰটো বেলেঞ্চিং কেনেকৈ কৰে টাইপছ অফ ৰিয়েকশ্যনছ কি এই বিষয়ে মই আলোচনা কৰিম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ